টকা মাত্ৰ এটা বস্তু, কিন্তু সঠিক ঠাইত আৰু সঠিকভাৱে ব্যৱহাৰ কৰিলে ই জীৱন সলনি কৰিব পাৰে। আজি যদি আপুনি আৰ্থিক স্বাধীনতাৰ দিশত আগবাঢ়িবলৈ সাজু নহয়, তেন্তে কেতিয়াও নহ'ব। যদি আপুনি আপোনাৰ চিন্তাধাৰা সলনি কৰিব পাৰে, তেন্তে আপুনি আপোনাৰ চহকী জীৱনটো সলনি কৰিব পাৰে। আৰ্থিক স্বাধীনতাই মানুহৰ বাবে আটাইতকৈ ডাঙৰ মুক্তি। যদিহে আপুনি নিজকে পৰীক্ষা নকৰে, তেতিয়ালৈকে আপুনি কেতিয়াও ধন ঘটাৰ ক্ষেত্ৰত সফল হ'ব নহ'ব। সঞ্চয় আৰ্থিক স্বাধীনতাৰ পথ প্ৰশস্ত কৰে। নিজৰ ব্যৱসায় আৰু ধনৰ জীৱন সৃষ্টিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আপোনাৰ সপোনক প্ৰয়োগ কৰা। টকা এটা আহিলা, আৰ্থিক সফলতা লাভ কৰিবলৈ ইয়াক সঠিকভাৱে ব্যৱহাৰ কৰিব লাগিব। আৰ্থিক স্বাধীনতাৰ এটা ভাল পৰিমাপ হ'ব পাৰে ৰিস্ক লোৱা। আপুনি প্ৰাপ্যতকৈ বেছি একোৱেই চেৰ পেলাব নোৱাৰে। টকা নহয়, আপোনাৰ ধাৰণাবোৰক আপোনাৰ সফলতালৈ ৰূপান্তৰিত কৰক। বিত্তীয় স্বাধীনতা সফলতাৰ দিশত এটা ডাঙৰ পদক্ষেপ। ধনৰ আটাইতকৈ ডাঙৰ সূত্ৰটো হ'ল ইয়াক উপাৰ্জন কৰক, ইয়াক সঞ্চয় কৰক আৰু ইয়াক বিনিয়োগ কৰক। যদি আপুনি সফল হ'ব বিচাৰে, তেন্তে আপোনাৰ এটা সঠিক পথ থাকিব লাগিব। আৰ্থিক সফলতাৰ এটা অংশ হ'ল সঞ্চয়। সফল হ'বলৈ হ'লে আপোনাৰ মনত টকা আৰু ধন ঘটাৰ বাবে নহয়, আপোনাৰ সেৱা কৰিবলৈ মানুহ থাকিব লাগিব। টকাৰ বাবে হাহাকাৰ কৰাটো অতি স্বাভাৱিক, কিন্তু সফলতাৰ বাবে নিজৰ কঠোৰ পৰিশ্ৰম দেখুৱাব লাগে। আৰ্থিক সফলতাৰ ৰহস্য হ'ল যেতিয়া আপুনি আপোনাৰ ব্যৱসায়ক অহৰহ বৃদ্ধি কৰিবলৈ নতুন প্ৰযুক্তি ব্যৱহাৰ কৰে। টকা উপাৰ্জন কৰাৰ আগতে আপুনি বিত্তীয় পৰিকল্পনা কৰিব লাগিব। ধন সৃষ্টি কৰাৰ লগতে সফলতাও লাভ কৰিবলৈ আপুনি আপোনাৰ আৰ্থিক প্ৰতিযোগিতাৰ সৈতে যুঁজিব লাগিব। আৰ্থিক সফলতাৰ বাবে আপোনাৰ ব্যৱসায়ক ভালদৰে জানি লওক। আপুনি ইয়াক আপোনাৰ সঞ্চয় বা বিনিয়োগ হিচাপে ব্যৱহাৰ কৰিব পাৰে। টকা হৈছে এটা আহিলা যিয়ে আপোনাক আপোনাৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰে, কিন্তু আপোনাৰ সফলতা নিৰ্ভৰ কৰে আপোনাৰ সমৰ্পণ আৰু আপোনাৰ লক্ষ্যৰ প্ৰতি কঠোৰ পৰিশ্ৰমৰ ওপৰত। টকা উপাৰ্জন কৰিবলৈ ভাল বিনিয়োগ কৰক, ধন নহয়, বুদ্ধিমত্তা বৃদ্ধি কৰক। সফলতা ধন ঘটাৰ বাবে নহয়, সংযম, উদ্যোগ আৰু সঠিক পথ বাছি লোৱাৰ পৰাহে আহে। আপোনাৰ সফলতাৰ বাবে ধন সঞ্চয় কৰাটো অতি গুৰুত্বপূৰ্ণ। ইয়াৰ দ্বাৰা আপুনি আৰ্থিক স্বাধীনতা প্ৰদান কৰা সুস্থ বিনিয়োগৰ বাবে মূলধন সংগ্ৰহ কৰিব পাৰে। আৰ্থিক স্বাধীনতাই আপোনাৰ ধনৰ প্ৰয়োজনীয়তা পূৰণ কৰাত সহায় কৰাই নহয়, লক্ষ্য পূৰণৰ স্বাধীনতাও দিয়ে। আৰ্থিক স্বাধীনতাৰে আপুনি আপোনাৰ সুখৰ লগতে আপোনাৰ আত্মসন্মানো অৰ্জন কৰে। টকা উপাৰ্জন কৰাটো গুৰুত্বপূৰ্ণ, কিন্তু টকা সঞ্চয় কৰাটো আৰু অধিক গুৰুত্বপূৰ্ণ। টকা উপাৰ্জনৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো হ'ল ইয়াক ৰখা। আপুনি যদি আপোনাৰ টকাৰ কথা জানে, তেন্তে আপুনি আপোনাৰ টকা নিয়ন্ত্ৰণ কৰিব পাৰে। আৰ্থিক স্বাধীনতাই আপুনি যিকোনো কামত উপনীত হ'ব পাৰে। ই আপোনাক আপোনাৰ সপোন অনুসৰণ কৰাৰ স্বাধীনতা দিয়ে। টকা উপাৰ্জনৰ স্বাধীনতাৰে আপুনি জীৱনত মুক্ত হৈ পৰে। আৰ্থিক স্বাধীনতা আৰম্ভ হয় যেতিয়া আপুনি আপোনাৰ ধনৰ ওপৰত নিয়ন্ত্ৰণ লয়। টকা উপাৰ্জনৰ ৰহস্য হ'ল অধিক কঠোৰ পৰিশ্ৰম কৰা আৰু আপোনাৰ কামত অধিক সময় বিনিয়োগ কৰা। লক্ষ্যলৈ যোৱা আৰ্থিক স্বাধীনতাই আপোনাক সফল কৰিব লাগিব। ধন সৃষ্টিৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো হ'ল আপুনি আপোনাৰ ভিতৰত যি কঢ়িয়াই লৈ ফুৰে। আৰ্থিক স্বাধীনতাৰ অৰ্থ হ'ল নিজৰ ইচ্ছামতে খৰচ কৰিব পৰা,
কিন্তু আপুনি নিজৰ ধন পৰিচালনা কৰাটো গুৰুত্বপূৰ্ণ। টকা উপাৰ্জনৰ আটাইতকৈ ডাঙৰ ৰহস্য হ'ল নিজৰ ধন নিয়ন্ত্ৰণ কৰিব পৰাটো। আপোনাৰ আৰ্থিক অৱস্থা আপোনাৰ চিন্তা, অভ্যাস আৰু কৰ্মৰ ফলাফলৰ ফল। টকা উপাৰ্জনৰ বাবে সংবেদনশীলতা আৰু উৎসাহ অত্যন্ত গুৰুত্বপূৰ্ণ। টকা উপাৰ্জন কৰাটো সহজ নহয়, কিন্তু আপোনাৰ বাবে ই গুৰুত্বপূৰ্ণ।